हेलो एवरीवन नमस्कार आपनालोक সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅলৈ আশা ৰাখিছো আপোনালোক সকলো ভালে আছে সুস্থ আছে আৰু হ্যাপি আছে আজিৰ ভিডিঅটোৰ থাম্বনেইলটো চাই হয়তো আপোনালোকে গম পাইছে ভিডিঅটো কি আৰু আশা ৰাখিছো মই দিয়া ভিডিঅটো চাই আপোনালোকে ভাল পাব যদি হে ভিডিঅটো চাই অকমানো ভাল লাগে তেনেহলে প্লিজ লাইক কমেন্ট শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব আৰু যি সকলে এতিয়ালৈকে সাবস্ক্ৰাইব কৰিছে তেওঁলোকক মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ মাংসখিনি বনাবলৈ মই জলকীয়া কেঁচা জলকীয়াৰ পেষ্ট এনেকৈ বনাই লৈছো ইয়াৰ পৰা মই সোৱাদ অনুযায়ী ব্যৱহাৰ কৰিম এয়া গোটা জিৰা জালুকৰ গুৰি ইফালে এয়া আদা নহৰুৰ পেষ্ট এয়া তিল পেষ্ট বনাই থৈছিলো হেখিনি ইয়াত মই ব্যৱহাৰ কৰিম ইফালে পিয়াজ আৰু তেজপাত ইয়াত বেছিকৈ মছলাৰ ব্যৱহাৰ নকৰো নহলে তিলৰ সোৱাদটো নাইকিয়া হৈ যাব তেনেহলে আগবাঢ়িছো আজি ৰেচিপিটোলৈ এতিয়া কেৰাহীটো গৰম হোৱাত ইয়াত মই তেল দি দিছো তেলখিনি যেতিয়া ভালকৈ গৰম হ'ব মই কাটি থোৱা পিয়াজখিনি আৰু তেজপাতখিনি দি দিম খিনি ৰঙচুৱা হোৱাকৈ ভাজিম লগতে ইয়াত আদা নহৰু পেষ্টখিনি দি দিছো পিয়াজখিনি ৰঙচুৱা হৈছে এতিয়া মই ইয়াত মাংসখিনি দি দিম ইয়াত নিমখ সোৱাদ অনুযায়ী ব্যৱহাৰ কৰিব তাৰ পাছত ইয়াত দিম হালধি ইয়াত বেছিকৈ ব্যৱহাৰ কৰিব নালাগে এতিয়া ইয়াত দিম গুৰি কৰি থোৱা জিৰা জালুক তাৰ পাছত ইয়াত দিম কেঁচা জলকীয়াৰ পেষ্টখিনি আপোনালোকে যদি দীঘলকৈ গোটাকৈ মানে কাটি দিব বিচাৰে তেনেহলে তেনেকৈও দিব পাৰে মই যেহেতুকে পেষ্ট বনাই থৈছিলো সেই কাৰণে এনেকৈ দি দিছো এতিয়া এইখিনি আৰু 5 মিনিট মান সময় ভালকৈ ভাজি তাৰ পাছত ইয়াত তিলখিনি এড কৰিম এয়া 5 মিনিট সময় ঢাকন দি ভজাৰ পাছত এখিনি ধুনিয়াকৈ সিজিছে আৰু অলপমান সিজিব লাগিব এতিয়া মই ইয়াত পেষ্ট বনাই থোৱা তিলখিনি দি দিছো এতিয়া এইখিনি আকৌ 5 মিনিটৰ কাৰণে ঢাকন দি দিম এতিয়া 5 মিনিট সময় লো ফ্লেমত বহাই থৈছিলো এইখিনি ঢাকন গুছাই চাম এতিয়া এইখিনি ঢাকন গুছাই এনেকৈ চাইছো চাওকচোন কিমান ধুনীয়াকৈ তেলখিনি ওলাইছে দেখোঁতেই খাওঁ লাগিছে নহয় জানো কোনে ভাল পায় তিল দিয়া চিকেন খাই জনাবচোন এতিয়া মই ইয়াত পানী দিছো আপোনালোকে নিজৰ পছন্দ অনুসৰি পানী ব্যৱহাৰ কৰিব মই যেহেতুকে এইখিনি গ্ৰেভি কৰিম সেই কাৰণে পানী কমকৈ ব্যৱহাৰ কৰিছো আকৌ আপোনালোকক এটা কথা কৈ দিছো ইয়াত বেছি মছলাৰ প্ৰয়োজন নাই যেহেতুকে বেছিকৈ মছলা ব্যৱহাৰ কৰিলে তিলৰ সোৱাদটো নাইকিয়া হৈ যাব সেইটো কাৰণে মই ইয়াত বেছি মছলাৰ ব্যৱহাৰ কৰা নাই এতিয়া এইখিনি হাই ফ্লেমত উতলিবলৈ দিম ইয়াৰ ঢাকনটো দি দিম ঢাকন গুছাই চালো চিকেনখিনি ৰেডি হৈ গ'ল মই ইমানখিনিয়ে গ্ৰেভি ৰাখিম ইয়াত আপোনালোকে যদি বেছিকৈ পানী দিব বিচাৰে দিব পাৰে এইটোৱে আছিল তিলৰ ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলো কেনেকুৱা লাগিল জনাবলৈ নাপাহৰিব